নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ বহুতে ডাঙৰ এটা আপডেট আহিছে। তো কি এই আপডেটটো আমি এই ভিডিঅ'টোত আপোনালোকক সবিশেষ সকলোখিনি জনাই দিম, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বন্ধুসকল, ইয়াতে লিখিছে চৰকাৰী চাকৰিত নিযুক্তি প্ৰক্ৰিয়াক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায়দান। তো চাকৰিত নিযুক্তি প্ৰক্ৰিয়াৰ নিয়ম হঠাৎ সলনি কৰিব নোৱাৰিব। তো মন গ'লে নিযুক্তি প্ৰক্ৰিয়াৰ নিয়ম সলনি কৰাত চৰকাৰক বাধা ন্যায়ালয়ৰ। তো বিজ্ঞাপন প্ৰকাশ কৰা যোগ্যতাৰ মাপকাঠি হঠাৎ সলনি কৰিব নোৱাৰিব। তো বিজ্ঞাপন প্ৰকাশ হোৱাৰ পৰা নিযুক্তি সমাপ্ত নোহোৱালৈকে নিয়ম সলনি হ'ব নোৱাৰিব। সৰ্বোচ্চ ন্যায়ালয়ৰ 4জনীয়া বিচাৰপীঠৰ সন্মতি মৰ্মে ন্যায়ালয়ৰ এই ৰায়দান। তো বিজ্ঞাপনত প্ৰকাশ কৰা যোগ্যতাৰ মানদণ্ড পৰিৱৰ্তন কৰিব নোৱাৰিব চৰকাৰে। তো এবাৰ প্ৰাৰ্থীয়ে আবেদন কৰাৰ পাছত নিযুক্তিৰ নিয়ম সলনি কৰাটো অনিয়ম। তো খালী পদৰ বাবে নিৰ্বাচিত তালিকাত স্থান পোৱাৰ পাছত প্ৰাৰ্থীয়ে চৰকাৰে নিযুক্তি দিবই লাগিব। তো নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে নিৰ্ধাৰিত নিয়ম চৰকাৰে সলনি কৰিব নোৱাৰে। তো বন্ধুসকল, বহুতে এটা ডাঙৰ আপডেট, চাকৰিত নিযুক্তি প্ৰক্ৰিয়াৰ নিয়ম হঠাৎ সলনি কৰিব নোৱাৰিব। তো নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে নিৰ্ধাৰিত নিয়ম চৰকাৰে সলনি কৰিব নোৱাৰে। খালী পদৰ বাবে নিৰ্বাচিত তালিকাত স্থান পোৱাৰ পাছত প্ৰাৰ্থীয়ে চৰকাৰে নিযুক্তি দিবই লাগিব। তো এবাৰ প্ৰাৰ্থীয়ে আবেদন কৰাৰ পাছত নিযুক্তিৰ নিয়ম সলনি কৰাটো অনিয়ম। তো বিজ্ঞাপনত প্ৰকাশ কৰা যোগ্যতাৰ মানদণ্ড পৰিৱৰ্তন কৰিব নোৱাৰিব চৰকাৰে। তো সৰ্বোচ্চ ন্যায়ালয়ৰ 4জনীয়া বিচাৰপীঠৰ সন্মতি মৰ্মে ন্যায়ালয়ৰ এই ৰায়দান। বিজ্ঞাপন প্ৰকাশ হোৱাৰ পৰা নিযুক্তি সমাপ্ত নোহোৱালৈকে নিয়ম সলনি কৰিব নোৱাৰিব। তো বিজ্ঞাপন প্ৰকাশ কৰা যোগ্যতাৰ মাপকাঠি হঠাৎ সলনি কৰিব নোৱাৰিব। তো মন গ'লে নিযুক্তি প্ৰক্ৰিয়াৰ নিয়ম সলনি কৰাত চৰকাৰক বাধা ন্যায়ালয়ৰ। তো চাকৰিত নিযুক্তি প্ৰক্ৰিয়াৰ নিয়ম হঠাৎ সলনি কৰিব নোৱাৰিব। তো চৰকাৰী চাকৰিত নিযুক্তি প্ৰক্ৰিয়াক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ এই বৃহৎ ৰায়দান। তো বন্ধুসকল, এইখিনি আছিল ভিডিঅ'টো আপোনালোকক দিবৰ বাবে, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পোৱাৰ বাবে আপোনালোকে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। ধন্যবাদ।